চাৰিজন যে ধৰিছোঁ আমি আইনুল হক, আজমত মিয়া, মহিবুল খান আৰু নুৰ মহম্মদ। মহিবুল খান আৰু নুৰ মহম্মদ এই পঞ্চমগৰাকী ব্যক্তিৰ লগত গাড়ীত বহি আছিল। গাড়ীৰ বাহিৰত আছে মই যিটো নোট দিছোঁ তাত নম্বৰ 1 আইনুল হক, তেওঁ গাড়ীৰ বাহিৰত আছে আৰু তেওঁ এই দুইফালে জোঙা থকা যিবিধ সঁজুলি লোহা, সেই সঁজুলিবিধেৰে আঘাত কৰিছে ভিক্টিমক। আৰু হাসমত মিয়া তেওঁ গাড়ীৰ বাহিৰত আছে, সেই হাসমত মিয়াই লোহাৰ ৰডডালেৰে প্ৰহাৰ কৰিছে মৃত ব্যক্তিগৰাকী। এইকাৰণেই আমি এই বিষয়ে এই মুহূৰ্তত ক'ব নোৱাৰোঁ, কাৰণ পঞ্চম ব্যক্তিগৰাকীকহে মাটিৰ বিবাদ লৈ জড়িত। আৰু সেই মাটিৰ বিবাদ কি ধৰণৰ আছিলে, কি কথা এতিয়ালৈকে পৰিয়ালৰ ফালৰ পৰা আমি গম পোৱা নাই। এই চাৰিজন ব্যক্তিক আমি আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু এই চাৰিজন ব্যক্তিয়ে স্বীকাৰ কৰিছে যে তেওঁলোকক 8 লাখ টকাৰ বিনিময়ত ইয়াত নিয়োগ কৰিছিলে এই গোটেই হত্যাকাণ্ডটো সংঘটিত কৰিবলৈ সেই পঞ্চম ব্যক্তিগৰাকী। গতিকে সেই পঞ্চমগৰাকী ধৰাৰ পিছতহে আমি গম পাম যে আচল বিবাদটো নহয়। পঞ্চমগৰাকী ব্যক্তি তেওঁলোকৰ সম্বন্ধীয় আছিল। জাভেদ আলী আহমেদৰ সম্পৰ্কীয় আছিলে সেই পঞ্চমগৰাকী ব্যক্তি। তেখেতৰ ব্যক্তিগত যিটো পাৰিবাৰিক দিশ আছিলে আমি সেই বিষয়ে তদন্ত কৰিছিলোঁ, কিন্তু সেই তদন্তত ব্যক্তিগত যিটো পাৰিবাৰিক দিশৰ কোনো ধৰণৰ এংগল ইয়াত আমি দেখা নাই। পঞ্চম ব্যক্তিগৰাকী তাতে বহি আছে। দুজন অপৰাধী তেওঁলোকে গাড়ীৰ পৰা নামি এই মানুহজনৰ চাল চলন চাবলৈ গাড়ীৰ পৰা নামি আছে। যেতিয়া ভিক্টিম নিজৰ ঘৰৰ পৰা ওলাই খোজকাঢ়ি জামা মছজিদৰ ফালে গৈ আছে, তেতিয়া গাড়ীত বহি থকা তিনিজনে গাড়ীখন চলাই প্ৰথম মানুহজনক খুন্দা মাৰিছে। খুন্দা মৰাৰ পিছত মানুহজন পৰি গৈছে ৰাস্তাত আৰু লগে লগে বাকী গাড়ীৰ পৰা নামি যি দুগৰাকী আছিলে, যি দুজন অভিযুক্ত আছিলে, সেই দুজনে এজনেৰে ৰডেৰে আৰু আনজনে সেই লোহাৰ এই মাটি খন্দা সেই সঁজুলিবিধেৰে আহি ভিক্টিমৰ মূৰত আঘাত কৰিছে। আঘাত কৰাৰ পিছত যেতিয়া মানুহজন অৱস্থা কাহিল হৈছে, মূৰত যথেষ্ট আঘাত, তাৰ পিছত এই দুজন ব্যক্তিৰ গাড়ীত বহি তাৰ পৰাই তেওঁলোকে বৰপেটালৈ পলায়ন কৰিছে। গতিকে গোটেই ঘটনাটো আমাৰ তদন্তত উন্মোচিত হ'ল। এতিয়া আমি কেইজনমান ব্যক্তি ধৰিবলৈ বাকী আছে। কেইজনমান বুলি মই এইকাৰণেই কৈছোঁ, আমি পঞ্চমজন আইডেণ্টিফাই কৰিছোঁ যদিও তেওঁৰ লগত আৰু কোনোবা থাকিব পাৰে তেওঁৰ পিছফালে। গতিকে যেতিয়া আমি তদন্ত সামৰিম তেতিয়াহে খোলচা হ'ব যে এই 5গৰাকী ব্যক্তিয়ে নে ইয়াৰ পিছত আৰু কোনোবা মানুহ আছে। গতিকে গোটেই ঘটনা সংক্ৰান্তত যিখিনি মই তথ্য আপোনালোকক সদৰি কৰিছোঁ, এই তথ্যখিনি এতিয়ালৈকে কৰা আমাৰ যিখিনি অনুসন্ধান, সেই অনুসন্ধানত আমি পাইছোঁ।